শৰীৰত তিলৰ ফলাফল কেনেকুৱা? ইয়াৰ আগতো আমাৰ এটা ভিডিঅ' আছে। সেই ভিডিঅ'টো আপুনি ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাই ল'ব। আহক আমি পাৰ্ট 2 ভিডিঅ'টো আৰম্ভ কৰোঁ। ওঠত তিল থাকিলে বিশুদ্ধ মনৰ হয়। বিশেষকৈ ওপৰৰ ওঠত তিল থকাবোৰ খোৱা বোৱাৰ প্ৰতি চৌখিন হয় আৰু লগতে অলপ কামুক প্ৰবৃত্তিৰো হয়। কিন্তু তলৰ ওঠত যদি আপোনাৰ তিল থাকে তেনেহ'লে বেয়া বুলি কোৱা হয়। অৰ্থাৎ তেওঁ সম্পূৰ্ণ জীৱন পৰিশ্ৰম কৰিব লগা হয় কিন্তু ফল নাপায়। সোঁ হাতত যদি তিল থাকে তেনেহ'লে ধন প্ৰাপ্তিৰ যোগ হয় আৰু যদি সোঁ চকুত তিল থাকে তেনেহ'লে জীৱনসংগীয়ে বহুত মৰম কৰে। বাওঁ চকুত তিল থাকিলে যিকোনো চিন্তাই আৱৰি থাকে। সোঁগালত যদি তিল থাকে তেনেহ'লে দৰিদ্ৰ পৰিয়ালত জন্ম হয় কিন্তু পিছলৈ ধন প্ৰাপ্তিৰ যোগ হয়, অৰ্থাৎ তেওঁ বহুত ধনৱান হয়। বাওঁগালতো যদি তিল থাকে তেনেহ'লে বহুত পৰিশ্ৰম কৰাৰ পিছতো সফলতা নাপায়। অৰ্থাৎ পইচা আহিও খৰচৰ প্ৰবৃত্তি বেছি হয় কাৰণে ধনবোৰ অপচয় হৈ যায়। যদি কান্ধত তিল থাকে কঠোৰ পৰিশ্ৰম কৰে আৰু তেওঁৰ সফলতা পাবই। যদি সোঁ বাহুত তিল থাকে চাকৰি বা ব্যৱসায়ত মান যশ পায়। যদি বাওঁ বাহুত তিল থাকে তেওঁ বাহুবলী হয়। মহিলাৰ ক্ষেত্ৰত সদায় প্ৰথম সন্তান ল'ৰা হয়। যদি সোঁ বুকুত তিল থাকে তেনেহ'লে উত্তম জীৱনসংগী লাভ কৰে আৰু যদি বাওঁ বুকুত তিল থাকে তেনেহ'লে উত্তম জীৱনসংগী লাভ নকৰে। যদি হৃদয়ত আপোনাৰ তিল থাকে তেনেহ'লে বুদ্ধিমান হয়, ধৈৰ্যশীল হয় আৰু বিবেকৱান হয়। যদি পেটত থাকে তিল তেনেহ'লে যিকোনো কথাক লৈ ভয়ভীত হৈ থাকে আৰু এওঁলোক ভোজনপ্ৰিয় হয় আৰু যদি কঁকালত তিল থাকে সেই লোক ভ্ৰমণপ্ৰিয় হয়। সোঁ ভৰিত তিল থাকিলে বুদ্ধিমান হয় আৰু জীৱনত সফলতা লাভ কৰে আৰু যদি বাওঁ ভৰিত তিল থাকে তেনেহ'লে ধন আহিলেও খৰচৰ মাত্ৰা বেছি হয়, অৰ্থাৎ অযথা খৰচ হয়। বন্ধুসকল, এইটোৱেই আছিল শৰীৰৰ সম্পূৰ্ণ তিলৰ ফলাফল। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।